নমস্কাৰ জুনমণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভালে, আমাৰো ভালে। আৰু দুৰ্গা পূজা সকলোকে শুভকামনা জনালোঁ। সকলো ভালে থাকক, কুশলে থাকক, যাতে বছৰটো এনেদৰে ভালে কুশলে পাৰ হৈ যায়। আমি এতিয়া যাবলৈ ওলাই আছোঁ সাজি কাচি হেৰি পূজা চাবলৈ। বৰহাটতে যাওঁ, নামৰূপ যাম বুলি ভাবিছিলোঁ আৰু খালি আকৌ বেটিক লৈ যাম যে, সেয়া ৰাতি হ'লেও দিগদাৰ হৈ যায়। পাহাৰ কিনাৰ ৰাস্তাটো অলপ বেয়া যে, তেনেকৈ হেৰি হাতী বা তেনেকৈ বাঘ ওলাই যায়, সেইটো কাৰণে নিবলৈও দিগদাৰ হয়। সেয়া বৰহাটতে অকণমান বেটিক দেখাই আহোঁ বুলি ভাবিছোঁ। তাই ওলাই আছে যাবলৈ, ভিডিঅ'ত ওলোৱা বুলি কওঁতে আজি নোলাওঁ বুলি ক'লে। কি দেখাই থাকিব পাৰিম আৰু আপোনালোকৰ পূজা থলীত, সেয়া ভিডিঅ'টো ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ আৰু এতিয়া গৈ থাকোঁ তেতিয়াহ'লে। এয়া আমি গৈ আছোঁ, হাই কৰি দিয়া আকৌ। এইফালে গাড়ী চলাই আছে। এইবিলাক কোনে দিলে কৈ দিয়াচোন, বেলমান কোনে দিলে কৈ দিয়া। আৰু দেখাই দিয়া আকৌ, পেহীয়েকে দিলে দেই এইবোৰ পূজা গিফ্ট, দুইযোৰ দেখাই দিয়া। আপোনালোকৰ ভালনে সোধাচোন, কি ল'বা নো কৈ দিয়াচোন, কি ল'বা তুমি, কি ল'বা কি ল'বা তুমি কৈ দিয়াচোন, কি ল'বা? এইবোৰতো খাৰু মণি পিয়ে আনি দিলে ন, এইবোৰ খাৰু আনি দিলে পিয়ে, বেলডালো আনি দিলে ন। আমাৰ পিকত থাকে কৈ দিয়াচোন, নেজানো নহয় পিকত থাকে, আমি পিক থ'ব যাম ন। আমাৰ পিজনী শিলচৰত থাকে বুলি কৈ দিয়া। আজি আহিছে, মই বৰহাটৰ পৰা আনিবলৈ আহিছিলোঁ এবাৰ কৈ দিয়া আকৌ, কৈ দিয়া বেয়া পাব কৈ দিয়া। ভোক লাগিছে বোলে তাই, এতিয়া গৈ পেলাই আমি একেবাৰে আগত প্ৰথম খাই ল'ব লাগিব, তাৰপিছতে পূজা চোৱাটো হ'ব। ভোকৰ কেনেকুৱা কৰি আছে। পেহী আকৌ আনিবলৈ গৈছিলে আকৌ বৰহাটৰ পৰা আহি আকৌ বস্তুবোৰ পালে যে খাৰুমণি, সেইবোৰ খাই নাহিলে। এতিয়া ভোকত তকে নাই পোৱা, এতিয়া খামগৈ শুনো দেই, কিবা এটা খাইহে আকৌ আমি পূজা চাম এতিয়া দেই। পূজা চাব সেইফালে বাপেক জীয়েক গৈ আছে খোজকাঢ়ি খোজকাঢ়ি, গাড়ীখন এডোখৰতে থৈ আহিলোঁ যে মানুহ ভিৰ হৈছে। এইজনী বেটি আৰু মই দেৱী দৰ্শন কৰিবলৈ সোমাইছোঁ। মানুহজনে ভিডিঅ'টো কৰিছে, মানুহজনে দৰ্শন নকৰোঁ বুলি ক'লে। তাৰ মানে গাটোও ভাল নাই, অকণমান ভৰিত বিষ এটা হৈ আছে, সেয়া নকওঁ আৰু তোমালোকে কৰা বুলি ক'লে। সেয়া বেটিয়ে মই আৰু এতিয়া ঠাই এটা লৈ লওঁ মাৰ ওচৰতে। সকলো ভালে থাকক আৰু কুশলে থাকক, সেইবুলি আৰু দুয়োজনীয়ে সেৱা ভাগ ল'লোঁ আৰু। আমি দিনত আহিছোঁ যে, সেয়া মানুহ অলপ পাতলা, ৰাতি ভিৰ হয়। খালি বেটিৰ লগত ৰাতি আহিবলৈ দিগদাৰ হয় যে, টোপনি যায়গৈ তাই, সেইকাৰণে আমি দিনতে আহিলোঁ আৰু। আমি এতিয়া দেৱী দৰ্শন কৰি আহি খাবলৈ আহিলোঁ। বেটি যিহেতু ভোক লাগিছে কৈছে, আমি খাই আছোঁ জেলেপি। যিহেতু পূজাত জেলেপি নাখালে আধৰুৱা আধৰুৱা লাগে। বেটি এইফালে পুতলা এটা ল'লে আৰু লাগে বুলি একদম হাল্লা কৰি আছে, হ'লেও ভোক লাগিছেও কৈছে। সেয়া কিবা এটা খুৱাওঁ বুলি লৈ আহিলোঁ। মানে মোৰ কথাখিনিৰ লগত উঠটো নিমিলিব পাৰে দেই, মানে তাত গান বাজি আছিলে যে, সেইকাৰণে মই ঘৰতহে কথাখিনি মানে ভইচ অভাৰ কৰিছোঁ। এইফালে মানুহজনো খাই আছোঁ, মানুহজনে কিবা এটা কৈছিলে, ক'লেও মানে মই হেৰি কথাবিলাক তাৰ পাতা কথাবিলাক কাটি দিয়া হ'ল যে, সেনেকৈ গান বাজি থাকিলে কপিৰাইটৰ নে কি লাগে বুলি কয় যে, সেইটো কাৰণে আৰু সেইটোনো কেলৈ হ'ব লাগে বুলি আৰু ঘৰতে কথাখিনি ভইচ অভাৰ কৰিছোঁ আৰু। বেটিয়ে এইফালে খাবলৈ লৈছে লালমোহন। ইমান উৎপাত কৰিছে নহয়, আৰু ভিডিঅ' কৰিবই নোৱাৰিম হ'বলা, সেইটো লাগে সেইটো লাগে, দোকানত সোমোৱাৰ লগে লগেই আৰু। সৰু ল'ৰা ছোৱালীবোৰ এনেকুৱাই দেই, যিটো আমি লৈ দিওঁ বুলি কওঁ সেইটো নলয়, যিটো নল'বা বুলি কওঁ সেইটোৱে লয়। সেই পুতলাটো লৈছে দেই, সেইটোনো একোৱেই নাই, যেনেকুৱা দাম নহয়, হ'লেও আৰু যিটো পচন্দ হৈছে সেইটোৱে বাপেকে লৈ দিলে আৰু। ল'ৰা সুখে আমাৰ সুখ বোলাগতে হয় আৰু। মজা লাগিছে জেলেপিখিনি, কুৰকুৰীয়া গৰম গৰম। এইফালে পিছফালে মানুহজনে খাই আছে ঘুগুনি। আমি চব খাই বৈ আপোনালোকক আকৌ লগ পাই আছোঁ।
বজাৰলৈ আহিছোঁ আৰু কি লয় আৰু বেটি বজাৰ চজাৰ কৰি আপোনালোকক ঘৰতে লগ পাম আৰু বৰ দিগদাৰ হৈছে বেটি আমনি কৰিছে যে ঘৰলৈ গৈহে কি ল'লে নল'লে সকলো দেখাম আৰু দোকান আছে আৰু চাই লওঁগৈ তাৰপৰা পচন্দ এতিয়া আহি পাইছোঁহি এইফালে বেটি একেবাৰে গৰমত কি কি আনিলা তুমি দেখাই দিয়া আকৌ নিজে কি আনিলা একদম গৰমত গোটেই কাপোৰ চাওকচোন এইটোৰ কাৰণে একেবাৰে ঘান্তি ঘূৰাই দিলে সেইটো লাগে বুলি সেইটো তোমাক পচন্দ হৈছে নাই সেইটো বেগ লাগে বুলি একদম আমনি কৰিলে নহয় এইফালে চাই পেলাই কৈ দিয়ে আকৌ এইফালে চাই পেলাই একদম গৰমত ইনাৰটোৱে পিন্ধি আছে দেই এইটো ইমান সৰু বেগটো 450 ল'লে নহয় নেলাগে বুলি কৈছোঁ একদম নেমানে নহয় ল'ৰা মাথা গৰম হৈ গ'লগৈ এনেই নিদিবতে লাগিছে সেইটো লাগে কৈছে আকৌ ফুলো আনিলে নহয় চাওকচোন এইবোৰো কম নহয় নহয় 150 টকা এইজোপা সেইটো চব বেটিয়ে চইচ কৰি আনিছে এইবোৰ ফুল লাগে বুলি আমনি তাৰপিছত আকৌ তাই সৰস্বতী মা ফটো একপি আনিলে আপোনালোকক দেখাই দিছোঁ আৰু বস্তুখিনি গোটেই উমলি নষ্ট কৰিব যে সেই আহি দেখাই দিছোঁ আপোনালোকক আৰু মানুহজনে গিফ্ট দিলে মোক খাৰু এযোৰ আৰু দিছে এই চেণ্ডেলযোৰ গিফ্ট দিলে চেণ্ডেলযোৰ মই পিন্ধিলোঁ সেই যে পিন্ধি চালোঁ যে সেয়া ওপৰত নাই থোৱা আৰু চেণ্ডেলযোৰ কেনেকুৱা লাগিছে জনাবচোন মানুহজনে পূজা বুলি গিফ্ট দিছে দেই তাৰপিছত বেটিয়ে ল'লে এইটো চব দেখাই দিছোঁ আৰু পূজাৰ বজাৰ এইজনী বেটিৰ নিচিনা এজনী এইফালে আছে শাক পাত মাছ মাংস সেই মোনাটোত আছে নাই আলু দাইল চব তাতে আছে নাই ভৰোৱা মই বাহিৰতে বহিছোঁহি আপোনালোকক দেখাই দিওঁ দেই গ্ৰিলখন মই ৰং মাৰিছিলোঁ বুলি কৈছিলোঁ যে বাহিৰ পৰা এবাৰ দেখাই দিওঁ দেই এইখিনি কেনেকুৱা লাগিছে আপোনালোকে জনাব পাৰিছোঁ নাই মাৰিবলৈ ৰং গ্ৰিলত এইটো আনিলে অকল এনেকুৱাই দিলে আৰু দুটা বস্তুবিলাক যে ইমান দাম হৈছে দেই আপোনালোকক খাৰুযোৰ দেখাই দিম খুলি সেইযোৰ খাৰুযোৰ পুলিচ আৰু কেপচাৰ চেপচাৰ আনিলোঁ আৰু সেইবোৰ নেদেখাওঁ আৰু খাৰুযোৰ কেনেকুৱা লাগিছে জনাবচোন খাৰুযোৰ কোনোবাই গিফ্ট দিলে এনেকৈ ভাল লাগে আৰু কোনোবাই নহয় আৰু মানুহজনে গিফ্টটো দিছে মোৰ ভাল লাগিছে খালি এইবোৰ চব বস্তু বাৰু হ'ব এতিয়া উমলা অঁ তুমি এতিয়া উমলা হ'ব এতিয়া আমি আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ পূজা ভিডিঅ' সৰু এটা আগবঢ়ালোঁ আৰু আপোনালোকৰ মাজলৈ এনে ভিডিঅ'ত পুনৰ লগ পাম বাই বাই